চেন্নাইত এপ'লো ট্ৰিটমেণ্টটো কৰিবলৈ যাওঁতে আচলতে আমাৰ কিমান পইচা হ'ল খৰচ হ'ল সেই কথাটো মই আজিলৈকে কোনো এটা ভিডিঅ'ত কোৱা নাই। বহুতে মোক সেইকাৰণে সুধিও আছিলে যে দাদা আপোনাৰ কিমান পইচা খৰচ হৈছিলে কি নাই, কাৰণ কিছুমানে নিজৰ মাকক দেখাব খুজিছে, কিছুমানে দেউতাকক দেখাব খুজিছে। মই এই ভিডিঅ'টোত থুলমূলকৈ আপোনালোকক ক'ব পাৰিম, কিন্তু চাওক প্ৰত্যেকটো বেমাৰৰ কাৰণে মানে ট্ৰিটমেণ্ট বেলেগ বেলেগ, পইচা আপোনালোকৰ বেলেগ বেলেগ খৰচ হ'ব। কিন্তু মই যিটো বুজি আহিলোঁ বা যিটো দেখি আহিছোঁ সেইটো ভিত্তিতহে মই কৈছোঁ যে কিন্তু আপোনালোকে আমাৰ ছিটুৱেশ্যনটোৰ লগত আপোনালোকে নিজকে মিলাই নল'ব। এটা থুলমূল মই আভাস দিবহে বিচাৰিছোঁ। প্ৰথম কথাটো হয় কি, ট্ৰিটমেণ্টৰ যিবিলাক মানে আপোনাৰ প্ৰাইচ, যিবিলাক মানে যিবিলাক টেষ্ট কৰে, কাৰণ সিহঁতে মানে তাৰ ডক্টৰে আপুনি কিবা এটা হৈছে বুলি ক'লে লগালগ দৰৱ দি নিদিয়ে। সিহঁতে A to Z টেষ্ট কৰি ল'ব প্ৰথমতে, আৰু আমাৰ ইয়াত যিবিলাক টেষ্ট কৰোঁ সেইবিলাক কিছুমান চাই কিছুমান নেচায়, বৰ মানে হেৰি কৰিব নোৱাৰি। কিন্তু কিছুমান ৰিপৰ্ট ধৰি লওক চাই, কিছুমান ইয়াত টেষ্ট কৰিলেও তাতো মানে কৰে। মই আমাৰ নিজৰ কথাটো কৈছোঁ। পূজাক যিহেতু মই বায়'পচি টেষ্ট ইয়াত কৰিছিলোঁ, যোৰহাটত কৰিছিলোঁ। যোৰহাটত বায়'পচি টেষ্ট কৰোঁতে আপোনাৰ 4,000 মান টকা লৈছিলে। কিন্তু সেই বায়'পচি টেষ্টটো যেতিয়া আমি হেৰিত কৰিছোঁ, মানে চেন্নাই এপ'লো মেইনছখনত যেতিয়া কৰিছোঁ, তেতিয়া তাত আপোনাৰ 30,000 টকা লাগিব বুলি কৈছিলে। কিন্তু তেতিয়া মই ডক্টৰজনক কৈছিলোঁ যে ছাৰ পাৰিলে ডিছকাউণ্ট দিয়ক, আমুক তামুক এনেকৈ। তেতিয়া মই কৈছিলোঁ, কওঁতে তেখেতে 5,000 টকা ডিছকাউণ্ট দিছিলে, 25,000 টকাত আপোনাৰ বায়'পচি টেষ্টটো কৰিছিলে তাত। দ্বিতীয়তে বায়'পচি টেষ্টটোৰ পাছত আৰু এটা টেষ্ট কৰে, মানে এইটো ইমিউনো কিবা তেনেকৈ কিবা এটা IBS নেকি তেনেকুৱা কিবা এটা আছে মানে টেষ্ট। সেই টেষ্টটো কৰে। সেই টেষ্টটোত 18,000 টকা লৈছিলে তাত, মানে এপ'লো মেইনছত। আৰু তাৰ পাছত যিহেতু আমাক বেলেগ এখন হস্পিটাললৈ পঠাইছিলে, অংক'লজিষ্টলৈ পঠিয়াইছিলে। গতিকে এপ'লো স্পেচিয়েলিটি মানে হস্পিটাল সেইখন আছে আপোনাৰ হেৰিত, টাইনেম পেট বুলি মানে এডোখৰ জেগাত আছে। তাত আপোনাৰ পেট স্কেনটো কৰিছিলে। আৰু পেট স্কেনটো মই তেতিয়া ইজন সিজনক সুধিছিলোঁ, কাৰণ মোৰ তেতিয়ালৈ আপোনাৰ বহুত চিনাকি হৈ গৈছিলে। বহুতে মোলৈ মেছেজো দিছে, ফোন যোগে কথাও পাতিছে এপ'লোত চিকিৎসা কৰা। যিমানক সুধিছিলোঁ সকলোৱে এটা কথাই কৈছিলে, পেট স্কেনটো কিছুমানে কৈছে 25,000 লৈছে, কিছুমানে কৈছে 37,000 লৈছে, কিছুমানে কৈছে 17,000 লৈছে। যেতিয়া মই ডক্টৰক মানে কৈছিলোঁ, তেতিয়া ডক্টৰক মই কৈছিলোঁ যে ছাৰ পাৰিলে ডিছকাউণ্ট এটা লগাব। তেতিয়া ডক্টৰে যিখন কাগজ দিছিলে সেই কাগজখনত মেক্সিমাম ডিছকাউণ্ট বুলি লিখি দিছিলে। আৰু সেই কাগজখন যেতিয়া মই পেট স্কেন কৰিবলৈ নি পেলাই কাউণ্টাৰত দিছিলোঁ, তেতিয়া মোক 25,000 টকাত পেট স্কেনখন কৰিছিলে। আৰু আমাৰ গুৱাহাটীতো 25,000 টকাই লয় পেট স্কেনখন। গতিকে আপোনাৰ মানে সেইটো ডিপেণ্ড কৰে, মানে আপুনি ধৰি লওক ডক্টৰক কৈছেনে নাই। যদি আপুনি নকয় তেতিয়া আপোনাৰ 37,000 টকাও ল'ব পাৰে পেট স্কেনখনৰ পৰা। গতিকে সেইকাৰণে কওঁ, যদি আপোনালোকে মানে তাত চিকিৎসা কৰিবলৈ যায়, আপোনাৰ হাতত যিমানেই পইচা নাথাকক, পাৰিলে আপোনালোকে ৰিকুৱেষ্ট কৰিব, তেতিয়া 5,000 10,000 তেনেকৈ কমাই দিয়ে, মানে ডক্টৰে কমাব পাৰে। তাৰপাছত আমাৰ এই সকলোবিলাক মানে যিবিলাক ব্লাড টেষ্ট, এইবিলাক মানে অল টোটেল প্ৰায় 88,000 টকা টেষ্টত খৰচ হৈছিলে। 88,000, 88,000। তাৰপাছত ৰিজাল্ট আহি গ'ল। 10 দিনৰ পাছত ৰিজাল্ট আহিলে, মানে 11 এপ্ৰিল তাৰিখে সকলোবিলাক মানে টেষ্টৰ ৰিজাল্ট মানে ডক্টৰে পালে। তাৰপাছত ডক্টৰে ক'লে যিহেতু লিম্ফমা হৈছে, লিম্ফমাটোক কেমোথেৰাপি দিব লাগিব, কেমোথেৰাপি দিলে ঠিক হৈ যাব, ডক্টৰে তেনেকৈ ক'লে। আৰু কেমোথেৰাপিটো আজিয়ে আপোনালোকে লৈ লওক, কাইলৈ আপোনালোকে ইয়াৰ পৰা যাব পাৰিব, ডক্টৰে আমাক তেনেকৈ ক'লে। আৰু কেমোথেৰাপিটো মই তেতিয়া ক'লোঁ, মানে ডক্টৰে মোক সেই কথাটো কৈছিলে প্ৰায় 11টামান বজাত, দিনৰ 11টামান বজাত কৈছিলে। মই তেতিয়া ক'লোঁ যে ছাৰ কেমোথেৰাপিটো আজি নলওঁ, অহা কালিলৈ ল'ম। কাৰণ কেলৈ, আমি আছিলোঁ বেলেগ এখন জেগাত, মানে আমি য'ত মানে আছিলোঁ সেই বেলেগ এখন জেগাত আছিলোঁ, পূজা মানে ৰুমতে আছিলে। আৰু সেইকাৰণে মই ক'লোঁ যে আজি নলওঁ, অহা কালিলৈ ল'ম। তাৰপৰা ডক্টৰে সেইকাৰণে তাৰ পাছৰ দিনা কেমোথেৰাপি দিলে। কেমোথেৰাপি যিটো দিছিলে, কেমোথেৰাপিটো পূজা ভাগৰ মানে যিটো মানে কেমোথেৰাপি, সেইটোত টোটেল পইচা খৰচ হৈছিলে 14,000 টকা। অল টোটেল পইচা মানে খৰচ হৈছিলে, মেডিচিন, বেড খৰচ সকলোবিলাক মিলাই। কিন্তু কেমোথেৰাপি চবৰে বেলেগ বেলেগ। আকৌ মই সেই কথাটো কৈছোঁ যে কিছুমান কেমোথেৰাপি আপোনাৰ 21,000 খৰচ হয়, কিছুমানৰ 57,000, কিছুমান 75,000, কিছুমান লাখ টকাও খৰচ হয়। গতিকে সেইটো ডিপেণ্ড কৰিব বেমাৰটোৰ ওপৰত, মানে বেমাৰ কোনটো হৈছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে। আৰু সেই 14,000 টকা আপোনাৰ কেমোথেৰাপিটোত খৰচ হৈছিলে। তাৰপাছত আপোনাৰ 5,000 টকা এটা প্ৰট'কলবোৰ লিখি দিলে লৈছিলে, কাৰণ প্ৰট'কলটো লিখি দিছিলে ডক্টৰে। গতিকে সেয়া খৰচ হৈছিলে, মানে ট্ৰিটমেণ্টত আপোনাৰ 20,000 নে 21,000 টকাহে খৰচ হৈছিলে ট্ৰিটমেণ্টত। কিন্তু টেষ্টতে প্ৰায় 88,000 টকা খৰচ হৈছিলে। আৰু তাৰ পাছত আমি মানে গুচি আহিলোঁ। আৰু এতিয়া কেমোবোৰ আপোনাৰ যোৰহাটত মানে দি থকা হৈছে। গতিকে তাত মানে আপোনাৰ সিমান টকা আপোনাৰ সেইবোৰত খৰচ হৈছিলে। বাকী থকা খোৱা, ৰুমৰ ভাড়া, অহা যোৱা, এইবিলাকত আপোনাৰ সকলোবিলাক মিলাই কৰি প্ৰায় 1,80,000 মান টকা টোটেল খৰচ হৈছিলে। কাৰণ তালৈ আহোঁতে যাওঁতে প্ৰায় 50,000 টকা তাতে খৰচ হৈছে, মানে ফ্লাইটৰ টিকেটত আপোনাৰ 50,000 মান টকা মানে খৰচ হৈছে। কাৰণ যাওঁতে আমি গৈছিলোঁ 20,700 টকা নে 800 টকা যোৰহাটৰ পৰা আপোনাৰ চেন্নাই।
ঘূৰি আহোঁতে কিন্তু দাম বাঢ়ি গ'ল টিকেটৰ, প্ৰায় 22,000 টকা মানে খৰচ হৈছিলে। তাৰপাছত কি কয় তাত মানে ইফালৰ পৰা সিফালে যোৱা, গাড়ী ভাড়া কৰি যোৱা, ইটো সিটো, তাৰপৰা আকৌ গুৱাহাটীৰ পৰা ঘৰলৈ অহা, মানে সকলোবিলাক মিলাই কৰি প্ৰায় 50,000 টকা মানে আপ এণ্ড ডাউনত খৰচ হৈছিলে। আৰু ৰুম ভাড়াবোৰ মই কৈছিলোঁ, ৰুম ভাড়া আপোনাৰ আগতেও এটা মানে ভিডিঅ' এটাত কৈছিলোঁ যে ৰুম ভাড়াবোৰ আপোনালোকে 600 টকাটো ৰুম পাব, 800 টকাটো পাব, 1000 টকাটো পাব, 2000 টকাটো পাব। সেইটো ডিপেণ্ড কৰিব আপুনি কেনেকুৱা ৰুমত থাকে। আৰু আমি যিটো ৰুমত আছিলোঁ সেইটো 600 টকীয়া ৰুম, কিন্তু বেয়া ৰুম নহয়। আপোনালোকে মোৰ সেই ভিডিঅ' যদি চাই ফেচবুকত পাব, ফেচবুকত আপোনালোকে যদি চাই মানে আপোনালোকে চাব পাৰিব কেনেকুৱা ৰুমত আছিলোঁ। চব মানে পানীৰ ধুনীয়া সুবিধা আছিলে, আপোনাৰ গেছ দিছিলে বনাই খাবলৈ, আৰু বাচন বৰ্তন সকলো দিছিলে, টিভিও আছিলে, ফ্ৰিজো আছিলে, গতিকে সকলোখিনিয়ে সুবিধা থাকে। 600 টকা লৈছিলে ডেইলি। তাৰ ওপৰত যদি আপুনি যাওঁ বুলি কয় 800 টকাটো পাব, 1000 টকাত আপোনালোকে AC থকা ৰুম পাব। গতিকে মানে সেই সকলোবোৰ মিলাই কৰি মানে আপোনাৰ খৰচ হৈছিলে, কাৰণ খাওঁতেও তাত মানে খৰচ হৈছে। কাৰণ আপুনি চাউল আমি ঘৰৰ পৰা 3 কেজি লৈ গৈছিলোঁ, আৰু তাত চাউল মই মানে 85 টকাত কিনি আনিছোঁ, 85 মানে 85 টকা লৈছিলে 1 কেজি চাউলত। গতিকে সেইটো আকৌ চাউলৰ দামটো হেনো জেগা লৈ ডিপেণ্ড কৰে, কিছুমানৰ 60 টকাটো পায়, কিছুমানৰ 50 টকাটো পায়, কিন্তু আমি যিকণত পাইছিলোঁ সেইটো 85 লৈছিলে। আৰু বাকীবিলাক বস্তু একেই, মানে তেনেকৈ দামটো অলপ বেছি তাত। গতিকে সেইবিলাক মিলাই কৰি পেলাই সিমানমান পইচা খৰচ হৈছিলে। মুঠতে এটা কথাই কওঁ, যদি আপোনালোকে চিকিৎসা কৰিবলৈ যায়, টেষ্টত পইচা খৰচ হ'ব। তাৰ পাছত যদি আপোনালোকৰ মেজৰ প্ৰব্লেম নাই, ট্ৰিটমেণ্টত বৰ বিশেষ পইচা খৰচ নহয়। মেডিচিন তাৰ ডক্টৰে বহুত কম মেডিচিন দিয়ে, সেই কথাটো মই আপোনালোকক ক'ব পাৰোঁ। পূজাক মানে কেমোথেৰাপিটো লোৱাৰ পাছতো মাত্ৰ 4টা মেডিচিনেই দিছে, এটা বমি, এটা আইৰণ, এটা আপোনাৰ লেট্ৰিনৰ দিছিলে, আৰু এটা কিবা এটা পিল দিছিলে। মুঠতে 4টা পিলে হেৰিয়ে দিছিলে, বহুত মেডিচিন নাই দিয়া তাৰ ডক্টৰে। গতিকে মই সেই কথাটোৱে ক'ব বিচাৰোঁ, যদি আপোনালোকে যাব বিচাৰে, এই ভিডিঅ'টো চাগে অলপ হ'লেও সুবিধা হ'ব। কিন্তু যদি কিবা মেজৰ প্ৰব্লেম থাকে বা ধৰি লওক চাৰ্জাৰী যদি কৰিব লাগে, তেতিয়া কিন্তু আপোনালোকৰ পইচা দৰকাৰ হ'ব। কাৰণ চাৰ্জাৰী কৰিবলৈ হ'লে এপ'লত আপোনাৰ 3.5 লাখ, 5 লাখ, 7 লাখ এনেকুৱা মানে কিবা পেকেজত আহে মানে বস্তুটো। মই সেইটো বিষয়ে ইমান নাজানো চাৰ্জাৰীৰ বিষয়ে, কিন্তু মই যিটো শুনিছোঁ বা দেখিছোঁ বা বেলেগৰ লগত পাতিছোঁ, সেই কথাটোহে মই আপোনালোকক কৈছোঁ। ইয়াৰ পাছতো মই আপোনালোকক নেক্সট এটা ভিডিঅ'ত মই উদাহৰণ সহায়ত এটা দিম। কেঞ্চাৰ ট্ৰিটমেণ্ট তাত আপুনি বহুত কমত কৰিব পাৰে, ফ্ৰীতে কৰিব পৰা নিচিনাই, তাৰ মই এটা উদাহৰণ দিম। মই এখন হস্পিটেলৰ নাম ক'ম আপোনালোকক, মানে চেন্নাইত। পাছৰ ভিডিঅ' এটাত ক'ম, পাৰিলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব। তেতিয়া হয়তো মোৰ তেনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ, যিটো মানে অভিজ্ঞতা মানে হৈছে আৰু সেইটোৰ ওপৰত বনাবলৈ মোৰ সুবিধা হ'ব।